অৰণ্যত জুই লাগিছে। এজন ব্যক্তিয়ে এখন অৰণ্যৰ সৃষ্টি কৰিব পাৰেনে? যদিও এই প্ৰশ্নটো আশ্চৰ্যকৰ, তথাপিও এইখন অসমতেই এয়া সম্ভৱপৰ। নমস্কাৰ, মই অলোকেশ। আজি আমি কথা পাতিম অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে। এজন 16 বছৰীয়া ল'ৰাই লক্ষ্য কৰিছিল যে সেই সময়ত ব্ৰহ্মপুত্ৰৰ বানপানীৰ পিছত শ শ সাপ মৰি গৈছিল, আৰু এই পৰিৱেশে সেই ল'ৰাজনৰ মনত এক বিৰূপ প্ৰভাৱ পেলাইছিল। মৰুভূমিত পৰিণত হোৱা বালিচৰত তেওঁ গছ-গছনি ৰুইছিল আৰু জীৱ-জন্তুক আশ্ৰয় দিছিল, আৰু পিছলৈ ই মোলাই কাঠনি হিচাপে বিশ্ববিখ্যাত হয়। যি ঠাইত এসময়ত বালি চাপৰি আছিল, সেই ঠাইত বৰ্তমান সেউজীয়া আৰু সেউজীয়া, য'ত জীৱ-জন্তুৰ আশ্ৰয়স্থল, য'ত এশিঙীয়া গড়কে আদি কৰি বিভিন্ন জীৱ-জন্তুৰ বাবে হৈ পৰিছে এক আশ্ৰয়স্থল। এই অৰণ্যখনে প্ৰায় 1360 একর ভূমি আগুৰি আছে। পিছে কেনে আছে মোলাই কাঠনি? জ্বলাই দিয়া হ'ল মোলাই কাঠনি, মৃত্যুৰ ভাবুকি দিয়া হ'ল অৰণ্য মানৱলৈ। এয়া কাৰ ষড়যন্ত্ৰ? বালি মাফিয়া নে অন্য কোনোবা? নিজৰ মাটিতেই যদি যাদৱ পায়েং ডাঙৰীয়ালৈ ভাবুকি আহে, তেতিয়াহ'লে বিশ্বই অসমীয়া খাহিব, বিশ্বই ভাৰতবৰ্ষ খাহিব। তদন্ত হওক, শাস্তি হওক। আহক আমি একেলগে যাদৱ পায়েং ডাঙৰীয়াৰ সৈতে হাতে হাত ধৰি তেওঁক সমৰ্থন জনাওঁ।